নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে অৰিন্দম কোঁৱৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ এটা নতুন ভিডিঅ' যি ভিডিঅ'টোত আমি আলোচনা কৰিম ইয়াৰ আগতে যে আমি আলোচনা কৰিছিলোঁ জ্যামিতিৰ স্কুৱেৰ ৰেক্টেংগল চাৰ্কুল আৰু ট্ৰাইংগুলাৰ প্ৰপাৰ্টি উইথ তাৰ পেৰিমিটাৰ আৰু এৰিয়া কেনেকৈ ফাইণ্ড আউট কৰিব লাগে সেই কনচেপ্টটোৰ ওপৰত বেছ কৰি আমাৰ কেনেকুৱা টাইপৰ কুৱেশ্যনৰ আমি সন্মুখীন হ'ব লগা হ'ব পাৰে তাৰ ওপৰতে আজি আলোচনা কৰিম খুব ছুটি এটা ভিডিঅ' হ'ব য'ত আমি এই চাৰিটা ডায়গ্ৰামৰ ওপৰত ডিপেণ্ড কৰি কেইটামান এটা কুৱেশ্যন লৈ আনিছোঁ গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাইট জিঅ'মেট্ৰিৰ এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটো ল'বলৈ গৈ আছোঁ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ফাইণ্ড দ্য পেৰিমিটাৰ অফ এ স্কুৱেৰ ইফ এৰিয়া অফ দ্য square is 1764 centimeter square okay ইয়াতে আমি মন কৰিবলগীয়া কথাটো হ'ল ইয়াত পেৰিমিটাৰ দিয়া আছে আৰু এক সেকেন্ড okay ইয়াত পেৰিমিটাৰ দিয়া আছে কাৰ দিয়া আছে পেৰিমিটাৰ ইনটু চেঞ্জ কৰি লওঁ ৰ'ব পেৰিমিটাৰ দিয়া আছে স্কুৱেৰ ৰাইট এইটো স্কুৱেৰৰ লগত ৰিলেটেড এটা কুৱেশ্যন হয় তো আমাক ফাইণ্ড আউট কৰিব লাগে পেৰিমিটাৰ অফ এ স্কুৱেৰ আৰু আমাক দিয়া আছে এৰিয়া অফ এ স্কুৱেৰ ৰাইট কিমান দিয়া আছে 1764 ওকে আমি এইটো কেনেকৈ সলভ কৰিম এইটো চাই ল'ব আমি কি জানো উই নো ডেট কি জানো আমি জানো কি যে area of a square is equal to a square right a square to কিমান দিয়া আছে 1764 centimeter square দিয়া আছে it means আমি a value to উলিয়াই দিব পাৰিম নে a value to কিমান হ'ব 42 হ'ব তেতিয়া হলে 42 centimeter এইটো কেনেকৈ 176 পৰা 42 টো আমি কেনেকৈ উলিয়ালো এইটো স্কয়াৰ ৰুট ললো ৰাইট এছআৰ বুলি লিখিছো স্কয়াৰ ৰুট ওকে মই I hope আপোনালোকে স্কয়াৰ ৰুটটো কেনেকৈ ফাইণ্ড আউট কৰিব লাগে সেই বিষয়ে জানে ইমানটো পজিশন পালেহি যেতিয়া নিশ্চয় ৰাইট এতিয়া আমি কি উলিয়াব লাগে সিম্পল পেৰিমিটাৰ উলিয়াব লাগে তো আমি কি জানো আমি জানো যে পেৰিমিটাৰ অফ এ স্কয়াৰ কি হয় 4 হয় এইটো ফৰ্মুলা পৰা আমি ইয়াৰ আগৰ ভিডিঅ'টোত আমি অলৰেডি শিকি আহিছো আৰু যিসকলে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে আপোনালোকে আই বটনত গৈ সেই ভিডিঅ'টো এবাৰ চাই ল'ব বুলি আশা ৰাখিলোঁ তেতিয়া এই ভিডিঅ'টো বুজি পোৱাত আপোনালোকৰ সহজ হ'ব ৰাইট তো 4 into 42 centimeter it means 168 centimeter এইটো হৈছে perimeter of the given square right এইটো হৈছে আমাৰ আনসাৰটো ৰাইট এইটো হৈছে আমাৰ আনসাৰটো 168 centimeter okay নেক্সট আপোনালোকে বুজি পাইছে এটা আমি নেক্সট টু লৈ গৈছো নেক্সট টু হল what will be the total cost to paint one side of a wall at the rate 8 rupees if the length of the wall is 91 meter and height is 3 meter okay আমি ইয়াৰ পৰা কি বুজি পাইছো সো আমাৰ যেটো মেজারমেন্ট দিয়া আছে 91 মিটাৰ লেংথ দিয়া আছে আৰু হাইট দিয়া আছে 3 মিটাৰ ইট মিন্স এইটো এটা ৰেক্টেংগল শেপ ওয়ালখন obviously ওয়াল এখন ৰেক্টেংগল শেপে থাকে নরমালি ওকে তেতিয়াহলে সব এইখন যদি আমাৰ ওয়াল হয় কিমান দিয়া আছে এটো 3 মিটাৰ দিয়া আছে ইয়াৰ হাইট টু ৰাইট আৰু ইয়াৰ লেংথটো কিমান দিয়া আছে 91 মিটাৰ তেতিয়াহলে আমাৰ এৰিয়া উলিয়াব লাগিব এটো এটা ৰেক্টেংগুলাৰ এৰিয়াটো কিমান আছিল L into B আছিল ইয়াত L মানে কিমান 91 আৰু B মানে কিমান 3 হয়নে তেতিয়াহলে 273 মিটাৰ কি হ'বনে ইয়াৰ এৰিয়াটো ওকে আমি ইমানলৈকে ক্লিয়াৰ হৈছে আমাৰ ইয়াৰ এৰিয়াটো আমি উলিয়াই দিছো একদম সিম্পল আমি এৰিয়াটো জাস্ট উলিয়াইছো ঠিক আছে এটো এ মানে হৈছে এৰিয়া ডেনোট কৰিছো এ থৰি ডেনোট কৰা হয় এৰিয়াটো ওকে এতিয়া আমাক গিভেন দিয়া আছে কি আমাক টোটাল কষ্ট উলিয়াব লাগে ন
আমি টোটেল কষ্ট উলিয়াব লাগে ওকে তেতিয়াহ'লে চাব গিভেন দিয়া আছে কি গিভেন দিয়া আছে কি 8 rupees ৰাইট 8 rupees দিয়া আছে কিহত পাৰ স্কুৱেৰ মিটাৰ যদি তেওঁলোকে পেইণ্ট কৰে তেতিয়াহ'লে 8 rupeesকে খৰচ হয় তেতিয়াহ'লে আমাৰ টোটেল আমি কিমান পালো আমাৰ ৱালখনত আছে 273 মিটাৰ সৰি এইটো মিটাৰ কিউব নহয় হা এইটো মিটাৰ স্কুৱেৰ হয় ওকে মই এইটো শুধৰাই দিছোঁ চব তোকে ভুল হৈ গৈছিলে এইটো মিটাৰ স্কুৱেৰ হয় ওকে এইটো মিটাৰ স্কুৱেৰ হয় কাৰণ আমি জানো যে এৰিয়াৰ যিটো ইউনিট হয় সেইটো ইউনিট স্কুৱেৰ হয় ৰাইট তেতিয়াহ'লে এতিয়া চাওক তেতিয়াহ'লে টোটেল কষ্ট কিমান হ'ব টোটেল কষ্ট কিমান হ'ব 8 rupeesকে হ'ব 8 into 273 2184 rupees হ'ব মানে 91 মিটাৰ লেংথৰ আৰু 3 মিটাৰ হাইটৰ যিখন ৱাল আছে সেই ৱালখনক পেইণ্ট কৰোঁতে আমাৰ টোটেল খৰচ হ'ব কিমান 2184 rupees ওকে ক্লিয়াৰ আমি কেনেকৈ উলিয়ালো নিশ্চয় আপোনালোকে বুজি পালে ইয়াত বুজি নোপোৱাৰ কোনো কথা নাথাকে কাৰণ খুব বেছিয়ে চিম্পল হয় নেক্সট Find the height of a triangle if the perimeter of an equilateral triangle is 81 centimeter and area is 270 centimeter square. Okay. ইয়াত চাওক আমি কি জানো প্ৰথমতে এটা কথা মন কৰক আমাক দিয়া আছে কি আমি এনেকুৱা এটা বস্তু এনেকুৱা এটা কুৱেশ্যন এটেম্প কৰোঁতে সদায় এটা কথা মন ৰাখিব লাগে আমাক দিয়া আছে কি আমাৰ ৰিচোৰ্চটো কি আমি কোনকেইটা পইণ্টৰ পৰা আমি আমাৰ যিটো উলিয়াব লগা আছে সেইটো আমি ফাইণ্ড আউট কৰিব পাৰোঁ সেইটো বস্তু সদায় মন কৰিব লাগে তো if the perimeter of an equilateral triangle is 81 centimeter and area is 270 centimeter square it means আমাক দিয়া আছে perimeter আমাক দিয়া আছে area আমাক উলিয়াব লাগে হাইট ঠিক আছে আমাক উলিয়াব লাগে হাইটটো কিমান it means আমি ইয়াৰ পৰা এটা কথা বুজি পাইছো যে হাইট বুলি কৈছে যেতিয়া ট্ৰায়াঙ্গলটো মানে থিয় হৈ আছে হয়নে নহয় ওকে থিয় হৈছে বুলি ধৰিছো হাইট আমাক উলিয়াব লাগে এইটো হাইট উলিয়াব লাগে ওকে কিন্তু ইয়াতে এটা কথা মন কৰিব ইয়াত ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কোৱা আছে এইটো এটা টাইপ অফ এ ট্ৰায়াঙ্গল ওকে ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ এটা প্ৰপাৰ্টি আছে ইয়াৰ গোটেই কেইডাল বাহু সমান হয় all sides of a triangle are equal okay তেতিয়াহ'লে যদিহে এডাল বাহু a হয় তেতিয়াহ'লে এইডাল বাহু a হ'ব আৰু এইডাল বাহু a হ'ব it means আমাৰ নৰ্মেলি যদি আমি a হয় তেতিয়াহ'লে ইয়াৰ পেৰিমিটাৰ কিমান হ'ব তেতিয়াহ'লে ট্ৰাইচেন হ'বনে ট্ৰাইচে হ'ব পেৰিমিটাৰটো গিভেন দিয়া আছে কিমান 81 সেন্টিমিটাৰ আমাক দিয়া আছে ৰাইট মানে ট্ৰাইচে ইজ ইকুৱেল টু 81 সেন্টিমিটাৰ তেতিয়াহ'লে আমি a ভ্যালুটো কিমান পাম 27 পাম নে নিশ্চয় পাম ওকে 27 সেন্টিমিটাৰ এতিয়া মন কৰিব ইয়াত অকমান মন কৰিবলগীয়া কথা আছে আমি অলৰেডি কি পাই আহিছিলো চাওক area of a triangle is equal to half of b into h b মানে কি আছিলে বেস আছিলে আৰু h মানে হাইট আছিলে যেটো আমি এতিয়া বৰ্তমান উলিয়াব লাগে ৰাইট এতিয়া এই যে বেসডাল দিয়া আছে এই বেসটো যে দিয়া আছে b2 মানে কি আমি এইটো যদি ট্ৰায়াঙ্গলত চাও আগৰ ট্ৰায়াঙ্গলটো তেতিয়াহ'লে এই b মানে কি বেসডাল এডালটো সাইডে হয় মানে এডাল বাহুৱে হয় নহয় জানো আমি a ধৰি লৈছিলো গতিকে b মানে a হয় অৰ্থাৎ আমি b ৰ ভ্যালুটো কি পালো 27 বুলি পালো নে পালো ওকে তেতিয়াহ'লে এই বস্তুটোৰ আমি কি ক'ব পাৰো সব area is equal half of b মানে কিমান 27 h মানে h থৈ দিও ওকে given দিয়া আছে কিমান a equal কিমান দিয়া আছে 270 দিয়া আছে হয়নে আমাৰ বস্তুটো এনেকে আমি পুট কৰিব পাৰো a ঠাইত
ইয়াৰ পৰা চাব এইচৰ ভ্যালুটো আমি যদি অকলহৰীয়া কৰি দিওঁ তেতিয়া হলে 270 into 2 divided by 27 হবনে এটা 270 ক যদি 27 এ আমি কাটি দিও তেতিয়া হলে কেবাৰ যাব 10 বাৰ যাব তো 10 into 2 কিমান হ'ব 20 হ'ব সেন্টিমিটাৰ হ'ব ইউনিটটো সেন্টিমিটাৰ আছে তাৰ পৰা আমি বুজি পালো যে height is equal 20 centimeter এটা আমাক ফাইন্ড আউট কৰিবলৈ দিছিল ওকে ক্লিয়াৰ যদিহে এখিনি কৰোতে বা মই প্ৰেজেন্ট কৰোতে আপোনালোকৰ আগত অলপ খুখুজা লাগিছে তেতিয়ালে অকমান ভিডিওটো স্লো কৰি চাওক মই কোৰ পৰা কলৈ গৈছো ভালকে মন কৰি যাব আৰু যদি আপোনালোকে ডিসিপ্লিন উইথ বস্তুখিনি পুট আপ কৰি যায় তেতিয়ালে নিশ্চয় আপোনালোকৰ কাৰণে খুব বেছি সহজ হৈ উঠিব এনেকুৱা লাগিব যে আৰে এইবোৰ শিকাবলগীয়া কথা নি এনেকুৱা এটা ফিল হ'ব মই কৈছো আপোনালোকক জাস্ট আপোনালোকে ভালকে মন দি যাওক ওকে নেক্সট next question to hol এইটো 4 নম্বৰ ইয়াত কি দিয়া আছে if the area and the perimeter of a circle is 154 cm square and 44 cm respectively then find the diameter of the circle okay আমাক উলিয়াব লাগে কি diameter উলিয়াব লাগে okay diameter উলিয়াব লাগে মই অলৰেডি কৈ আহিছো কি দিয়া আছে আমাৰ ৰিসোৰ্সটো কি এৰিয়া দিয়া আছে আৰু পেৰিমিটাৰ দিয়া আছে গতিকে এৰিয়া আৰু পেৰিমিটাৰ লগত খেল কৰি আমি ডায়ামিটাৰ উলিয়াব লাগিব ওকে আমাৰ এইমটো হেতু তেতিয়ালে আমি এৰিয়া আৰু পেৰিমিটাৰৰ পৰা আমি কি হেল্প লব পাৰো আমি জানো যে এৰিয়া অফ এ সাৰ্কেল ইজ কি পাই r স্কয়াৰ ওকে এটা আমি ধৰি লৈছো বুজি পাবলৈ মই দিছো 1 নম্বৰ পেৰিমিটাৰ অফ এ সাৰ্কেলটো কিমান পাই আইছো টুৱাইস পাই r পাইছো এটো বুজি পাবলৈ মই দি দিলো 2 নম্বৰ ওকে যেতিয়া আপোনালোকে এক্সপার্ট হৈ যাব তেতিয়ালে 1 2 দি থাকিবলৈ কোনো দৰকাৰ নাই আৰু কাৰণ আমাৰ সময় যিমান কম সময়ত আমি সলভ কৰিব পাৰো আমাৰ ইমানখিনি ফায়দা হয় ওকে তেতিয়ালে 1 divided by 2 যদি আমি কৰি দিও তেতিয়ালে আমি কি পাম চাওক a by p is equal কিমান pi r square divided by twice pi r okay now according to the question a মানে কি a এর ভ্যালুটো কিমান দিয়া আছে 154 cm square দিয়া আছে okay 154 আমি পাতি দিলো according to the question p ভ্যালুটো কিমান দিয়া আছে 44 cm দিয়া আছে okay পাতি দিলো একো চিন্তা কৰিব নালাগে ওপৰত চক ইয়াতো পাই দুইটা কাটি গল ওপৰত r স্কয়াৰ আছে তলত r আছে হয়নে তেতিয়া হলে এ r এ যদি কাটি দিও এটা r গুছি যাব it means r divided by 2 এতিয়া আমি যদি r টো উলিয়াব বিচাৰো তেতিয়ালে ইয়াৰ ভ্যালুটো কেনেকৈ হ'ব 154 into 2 divided by 44 2 এ 22 বাৰ 22 এ 154 কিমান বাৰ 7 বাৰ it means r value 7 centimeter এডখলকে আমাৰ ক্লিয়াৰ এই r মানে কি তেতিয়ালে r মানে হল ৰেডিয়াস আমি অলৰেডি পালো r মানে ৰেডিয়াস আমাক কিন্তু ৰেডিয়াস উলিয়াবলৈ দিয়া নাই আমাক দিয়া আছে ডায়ামিটাৰ উলিয়াবলৈ অলৰেডি আমি ইয়াতে নোট কৰি লব আকৌ এবাৰ নোট কৰি লব এটা চাওক অলৰেডি আমি যোৱাটো ভিডিওত আলোচনা কৰিছিলোৱে যে ডায়ামিটাৰ আৰু ৰেডিয়াসৰ মাজত এটা ৰিলেশন আছে হেতু হল ডায়ামিটাৰ ইজ ইকুৱেল টু টুৱাইস r হয়নে ব্যাস ইজ ইকুৱেল 2 into ব্যাসাৰ্ধ ওকে r ৰ ভ্যালুটো যদি তেতিয়া হলে আমাক r ৰ ভ্যালুটো কিমান পালো আমি 7 পালো হয়নে 7 পাইছো তেতিয়া হলে ডায়ামিটাৰ ভ্যালুটো কিমান হ'ব আমি ইজিলি উলিয়াই দিব পাৰো take care therefore d diameter is equal twice r it means 2 into 7 it means 14 centimeter এটো হৈছে ইয়াৰ আনসাৰ ওকে ঠিক আছে ইয়াত যদি কিবা কনফিউজন হৈছে আপোনালোকে নিশ্চয় জনাব মোক কমেন্ট বক্সত আপোনালোকে জনাবলৈ নাপাহৰিব এখিনি আছিল আমি অলৰেডি যিখিনি আমি আলোচনা কৰিছিলো যোৱাটো ভিডিওত কি আছিল আমাৰ স্কয়াৰ rectangle circle
আৰু কি আছিল ট্ৰায়াঙ্গল ট্ৰায়াঙ্গলৰ যিখিনি এৰিয়া আৰু পেৰিমিটাৰ এই দুটাৰ ওপৰত আমি আলোচনা কৰিছিলোঁ আৰু কিছুমান বেসিক কনসেপ্ট আমি চাইছিলোঁ ওকে বেসিক কনসেপ্ট চাইছিলোঁ তাৰ ওপৰতে আমি 4টা কোৱেশ্চন লৈ আনিলোঁ 1 to 4 ওকে এতিয়া এইখিনি আমি কেনেকৈ সমাধান কৰিলো আপোনালোকে নিশ্চয় দেখিলে এনেকুৱাকে আপোনালোকে কিছুমান গুগল কৰি পাই যাব পাৰে বহুত পাই গুগলতে গোটেইখিনি আজি যুগতো গুগলে হয় গতিকে তাৰ পৰা আপোনালোকে কিছুমান কুৱেশ্চন পেপাৰ ডাউনলোড কৰি ল'ব কুৱেশ্চন পেপাৰ ডাউনলোড কৰিব ডাউনলোড কৰি এই কনসেপ্ট কেইটা য'ত ইউজ হৈছে এই কুৱেশ্চনখিনি বাছি মেলি আপোনালোকে সলভ কৰিবলৈ ট্ৰাই কৰক আৰু যদি কিবা কনফিউজন হয় তেতিয়াহ'লে মোক জনাব মই আছো আপোনালোকৰ লগত সহায় কৰিবলৈ গতিকে অল দ্য বেষ্ট আপোনালোকে জিএমএৰ পঢ়ি আছে বা প্ৰিপাৰেচন কৰি আছে সকলো সফল হওক তাৰে কামনাৰে আজিলৈ সামৰিলোঁ ধন্যবাদ